আজি হৈছে মহাশিৱৰাত্ৰি আৰু আমি গৈ আছো অসমৰ এখন বিখ্যাত শিৱ মন্দিৰ পাগলাটেক মন্দিৰলৈ। আমি পাহাৰৰ মাজে মাজে গৈ থাকোতে গলো পাগলাটেক মন্দিৰ। এয়া তলৰ ফালে সৰু ল'ৰা ছোৱালীৰ খেলবোৰ বহু আহিছে আৰু মেইন মেলাখন হৈ আছে ওপৰ ফালে আৰু ইয়াৰে পৰা বিভিন্ন দোকানসমূহ আৰম্ভ হৈ গৈছে আৰু আমি আহি পালো পাগলাটেক মন্দিৰ আৰু এইফালে আমি তললৈ নামি যাব লাগিব। এই গেটখন যে দেখিছে নহয় আৰু আমি লাহে লাহে তললৈ নামি গৈ আছো। এয়া মন্দিৰটো ব্ৰহ্মপুত্ৰ নৈৰ কাষতে অৱস্থিত। এয়া আমি চিৰিৰে নামি গৈ আছো লাহে লাহে আৰু আমি মূল মন্দিৰৰ ভিতৰেৰে সোমাই গলো আৰু সেইফালে ভক্তসকলে বাবাৰ চৰণত সেৱা কৰি আছে আৰু আমিও সেৱা কৰি ব্ৰহ্মপুত্ৰ নৈ দেখিবলৈ আহিলো আৰু তলত বহুতে ফটো উঠি আছে আৰু সেইফালে নৰনাৰায়ণ সেতু দেখিবলৈ পোৱা যায় কিন্তু ধূলিৰ বাবে দেখিব পোৱা নাই। আৰু এয়া নতুনকৈ বনোৱা হনুমান মন্দিৰ আৰু এয়া শিৱ বাবাৰ নন্দী আৰু এয়া আমি ওপৰ ফালে উঠিলো আৰু ঘৰলৈ যাওঁ।